ৰখি, আমি যদি কেতিয়াবা জীৱনত ভুলে ক্ৰমে হলেও পাপৰ কাম কৰিছিলো, তেতিয়াহলেও সেইদিনা পুণ্যৰ কাম কৰি মেলি সেই পাপ প্ৰায়শ্চিত হৈ গল ন? হৈ গল বাবলু, হৈ গল। অকল সেই সৰু সুৰা পাপৰ প্ৰায়শ্চিতে নহয়, আমি হাতুতি জনমলৈকে পাপ কৰিলেও এতিয়া আমাৰ গাত পাপ নালাগে, কাৰণ আমি ইমান ডাঙৰ পুণ্যৰ কাম কৰি থৈছো। অলপ বেছি হৈ গল নেকি ৰখি? একো বেছি নাই হোৱা বাবলু, একো বেছি নাই হোৱা। সৰুকৈ কাৰোবাক সহায় কৰি দিয়া মানেই হৈছে পুণ্য কৰা। আৰু আমিতো প্ৰাণ বচাইছো ন, জীৱন বচাইছো। আৰু সিও 5জনী ছোৱালীৰ জীৱন বচাইছো যেতিয়াতো বহুত ডাঙৰ পুণ্যৰ কাম কৰিছো। আৰু পুণ্যৰ কাম কৰিছো যেতিয়াতো গৌৰৱ কৰিবই লাগিব নিজকে। নিজৰ ক্ৰেডিট নিজেই ল'ব লাগে। নিজৰ ক্ৰেডিটটো নিজেই ল'ব লাগিব, নহলে আমাক কোনেনো ক্ৰেডিট দিব? বাহ ল'ৰাহঁত বাহ, তহঁতি কিন্তু বহুত ভাল কাম কৰিলি দেই। তহঁতি কিন্তু পুণ্যৰ কাম কৰিলি। তেনেকে আমাক কোনেও নকয় নহয়। আমাক চব বেকাৰ বুলি ভাবে, নিকম্মা বুলি ভাবে। সেইটো কাৰণে চবে গালিহে দিব, ক্ৰেডিট নিদিয়ে যিমান ভাল কাম কৰিলেও। সেইকাৰণে আমি নিজৰ ক্ৰেডিট নিজেই ল'ব লাগে। একদম ৰাইট। বাবলু ৰখি, তাৰমানে তহঁতি ইয়াত আছা। মই আকৌ তহঁতক এইটো জেগাৰ বাহিৰে চব জেগাতে বিচাৰিলো, কিন্তু নাই, ক'তো নাই। আৰু আমি যদি এইটো জেগাতে আছো, তেনেহলেনো বেলেগ জেগাত থাকিম কেনেকে? পিছে গল্লু, তই এটা কথা জান? মই নেজানো নহয়। আৰু জানিবিনো কেনেকে? আমি এতিয়ালৈকে কোৱা নাই কথাটো। দে তেনেহলে কৈ দিয়া, ময়ো জানি দিওঁ। দে জানি ল তেনেহলে। সেই যে আমাৰ লগৰ এজন আছিলে, বাবু, ষ্টাইলিছ বাবু, সি কিন্তু এলা পেচা ভিতৰৰ মানুহ নহয়। সি হয় ছোৱালী বেপাৰী, ছোৱালী বেপাৰী। কি? ছোৱালী বেপাৰী? মই আকৌ আজিলৈকে তামোল বেপাৰী, আদা বেপাৰী, গাহৰি বেপাৰী, ছাগলী বেপাৰী, মহ বেপাৰী, গৰু বেপাৰী ইত্যাদি ইত্যাদি বেপাৰী শুনিলো, কিন্তু ছোৱালী বেপাৰীটো আজিলৈকে শুনা নাই। এইজন দেখোন বৰ সাংঘাতিক ধৰণৰ বেপাৰী। সঁচা কিয় গল্লু? ৰখি আৰু মই নোহোৱা হলে সেই জবলি কেইজনী কিন্তু আজিলৈকে নাথাকিলে হলে আমাৰ মাজত। মানে সেই ছোৱালী বেপাৰী বাবুৱে জানমণি, পৰী, বেলবেলি, পৰিস্মিতা আৰু ৰুমিকো বিক্ৰী কৰি দিছিলেই নহয়। আমি যেন তেন গম পাই মেলি ধৰিলো বুলিহে, নহলেতো চেচ হৈ গল হলে চব। আৰু কিমান যে কাক বিক্ৰী কৰিলে হলে। আমি কিন্তু এই বাবুক ধৰি মেলি পুলিচক দি দিলো। বছ, অকল ধৰি মেলি পুলিচক দি দিলি, একো শাস্তি নিদিলি তাক। এতিয়া শাস্তি পুলিচে দিব নহয়, পুলিচে 3rd ডিগ্ৰী শাস্তি দিব তাক। আৰে বাবলু, পুলিচৰ 3rd ডিগ্ৰী শাস্তিতকৈ পাব্লিক ধুলাই ভাল। পাব্লিক ধুলাই দিব লাগে ধুম ধাম ধুম ধুম ধাম ধাম ধিম ধিম ধাম ধাম। চেচ, জীৱনত আৰু তেনেকুৱা ভুল কাম নকৰিব, কাণত ধৰি যাবহি। সঁচাকে বাবলু, আমি কিন্তু অলপ ভুল কৰিলো। পুলিচক দিয়াৰ আগতে তাক কেইটাপৰমান কাণ তলীয়া চৰ, কেইটাপৰমান কাণ উপৰীয়া চৰ আৰু কেইটামান নাক তলীয়া ঘুচা মাৰিব লাগিছিলে, তেতিয়াহে সি আমাক মনত থলে হলে। একদম ৰাইট। কিন্তু এতিয়া বৰষুণ যোৱাৰ পাছত জাপি লৈ কি ফাইদা? একোতো নাই। সঁচাকৈয়ে কথাটো এতিয়াহে ভাবিছো। কেইটাপৰমান যে চৰ লগাব পোৱা হলে আমাৰো হাতখন ভাল লাগিল হলে। কিন্তু নাই, তেনেকুৱা ভাল মকা যোৱাই দিলো হাতৰ পৰা নৰখি। যোৱাই দিলো। পিছে সেই জবলি কেইজনী এতিয়া আছে ক'ত? আমিনো কি জানো আকৌ ক'ত আছে। হেল্ল', গৈ আছো দে। সেই জবলি কেইজনীৰো কিন্তু আয়ু দীঘল। নামটো লৈছিলোহে, ফোন আহিলেই। কি ক'লেনো সেই কেইজনীয়ে? কি ক'ব নো বাবলু, আমি দুজন যে সিহঁতৰ জীৱন বচাইছিলো, সেইকাৰণে আমি দুজনক গিফ্ট দিব বোলে। তোক দিব বোলে BMW, মোক দিব বোলে মাৰ্চেডিজ এখন। ৰখি, কেলেনো ধেমালি কৰ? সঁচাকৈ কচোন, কেলে ফোন কৰিছিলে সেই কেইজনীয়ে? মই কি জানো আকৌ কেলে ফোন কৰিছে। ফোন কৰিছে, বছ চাৰিআলিলৈ মাতিছে। দে তেনেহলে তহঁতি যোৱা, মোৰ ঘৰত কাম অকণমান আছে, মই ঘৰলৈ যাওঁগে। দে হ'ব দে তেনেহলে, তই যোৱা গল্লু, তই যোৱা। কামটো প্ৰথমতে কৰি ল'ব লাগে, বোলে কৰ্মই নিজৰ ভাই। হ'ব দে, যাওঁ হা। যোৱা। এতিয়া আমিও যাওঁ, বল। বল। কি হ'ল ঐ? তহঁতি আমাক কেলে মাতিছিলি? থেংক ইউ। হ'ব, কিমান থেংক ইউ কে কবা? থেংক ইউৰ পৰা আগলৈতো কিবা এটা কোৱা। বাবলু ৰখি, তহঁতি আমাৰ জীৱন বচালি, গতিকে আমি তহঁতক যিমান বাৰ থেংক ইউ কলেও আমাৰ কাৰণে কম হ'ব। গতিকে থেংক ইউ so much। হ'ব, ইটছ অকে। আমি আকৌ যিটোহে কুকুৰ মেকুৰীৰ নিচিনা, আমি ভাবিছিলো তহঁতি আমাক নবচাবই নেকি বুলি। আৰে পৰি, দুশ্মনী নিজৰ জেগাত, দায়িত্ব নিজৰ জেগাত। দুশ্মনীয়ে কেতিয়াও দায়িত্বৰ জেগা ল'ব নোৱাৰে। আৰু তহঁতক কি বিপদৰ মুখত দেখি আমি তহঁতক নবচোৱাকে আহিম নেকি? আমি ইমান নিষ্ঠুৰ নহয়। সেইকাৰণেইতো ভাল লাগে তহঁতক। থেংক ইউ। আকৌ থেংক ইউ। ক'ব দিয়া না বাবলু, ক'ব দিয়া। তহঁতি আমাৰ কাৰণে ইমান ডাঙৰ কাম কৰিলি, আমি কি তহঁতক সৰু থেংক ইউ এটাও ক'ব নোৱাৰো নেকি? দে তেনেহলে কৈ থাকা যিমান ক'ব পাৰে। পিছে সেই বাবুৰ ৰাক্ষসজনক কি কৰিলি তহঁতি? পুলিচক দি দিলো। সেই পাপিটোক তহঁতি পুলিচক দিব নালাগিছিলে, নিজে একেবাৰে বান্ধি মেলি মাৰিব লাগিছিলে। বহুত পাব্লিক ধুলাই দিব লাগিছিলে। পুলিচে দিব দে, এতিয়া পুলিচে দিব 3rd ডিগ্ৰী ধুলাই। দিবই লাগে সেইজনক, অলপ বেছিয়ে দিব লাগে। ছোৱালীৰ জীৱনৰ লগত খেলাজনক অলপ বেছিয়ে দিব লাগে। পাব, সি তাৰ উচিত শাস্তি পাব নহয়। পিছে তহঁত কেইজনীৰ বহুত কষ্ট হ'ল চাগে ন গোদামত থাকোতে? নকবা বাবলু, নকবা। সেইবোৰ কথা আৰু মনত পেলাই নিদিবা। ইমান কষ্টকে আছিলো, কৈছো নহয়। গৰু ছাগলীতকে হাত চাগে আছিলো আমি। নেকান্দিবা বেলবেলি, নেকান্দিবা। আমাৰ সহ্য নহয়।
যি হৈ গ'ল সেইটো এটা বেয়া সপোন বুলি ভাবি পাহৰি যোৱা। কেনেকৈ পাহৰো ৰখি? ইমান সহজতে কেনেকৈ পাহৰো? এইকেইদিনতে আমাক হাতুতি জনমৰ শাস্তি দিলে সেই পাপীজনে। ক'ব গ'লে অকল বাবুৰ গাতেই নহয়, তহঁতৰ গাতো অকণমান নহয় অকণমান ভুল আছে। আমাৰ গাত কি ভুল আছে হা? আমাৰ গাত কি ভুল আছে? তইতো একো নকবিয়ে পৰিস্মিতা, তোৰ গাতে চবতকে বেছি ভুল আছে। তাকেইতো সুধিছো, কি ভুল আছে কচোন? কি ভুল নাই অ, কি ভুল নাই? চালা ইমান লেভেল দিয়া ছোৱালীজনী, BMW মাৰ্চিডিজ সেইবোৰ কথা শুনাৰ লগে লগে গলি গ'ল। বাবুৰ কাৰণে একেবাৰে পাগলী হৈ গৈছিলি। পইচা পাতিৰ মুহত পৰি মেলি এতিয়া ভুল নাই ক'বলৈ আহিছ? হয় দে, মোৰ গাতে ভুল আছে। দেখোতেতো তেনেকুৱা হ'ব বুলি ভবা নাছিলো সেইজনক। দেখোতে কাকনো গম পায় হা? দেখোতে কাকনো গম পায়? দেখোতে চৰিত্ৰ গম নাপায় নহয়। চৰি দে, আমাৰে ভুল হ'ল। হ'ব দে, যি হ'ল হৈ গ'ল। এতিয়া সেইবোৰ পাহৰি নতুন জীৱন আৰম্ভ কৰা। অ'কে, আৰু এবাৰ থেংক ইউ। থেংক ইউ। হ'ব দিয়া, যোৱা এতিয়া তহঁতি। ব'লা আমি যাওঁগে। ব'ল আৰক্ষী, আমিও যাওঁগে। ব'ল আৰু আজিলৈ ইমানেই হ'ব।